নমস্কাৰ বন্ধু বান্ধৱীসকল, ট্ৰাই ফেবলৈ স্বাগতম। আজি লৈ আহিছোঁ এটা সৰু ছুটি ভিডিঅ' আপোনালোকৰ কাৰণে কেইযোৰমান কাপোৰ লৈ আমাক দেখুৱাব এতিয়া আস্থাই কেইযোৰমান কাপোৰ। এইখিনি চাইড কৰি লোৱা। এযোৰ বহুত ধুনীয়া মেখেলা চাদৰ, মোক দিয়া। এযোৰ বহুত ধুনীয়া পদ্মিনী মেখেলা চাদৰ। অকণমান ইফালে যোৱা, এইটো আৰু অকণমান ঠেলি লোৱা। খুবেই ধুনীয়া। এই কাপোৰযোৰ মূল্য হৈছে মাত্ৰ 1300, 1300 টকাত ল'ব পাৰিব। ৰেডি টু ৱেৰ আছে, কোনো টেনশ্যন নাই। সম্পূৰ্ণ অসমৰ ভিতৰত শ্বিপিং ফ্ৰী, কোনো ধৰণৰ এক্সট্ৰা শ্বিপিং চাৰ্জ নাই অসমৰ ভিতৰত। এইযোৰ খুবেই ধুনীয়া, 1300 টকাত। ব্লাউজ পিচো আছে চিম্পলকৈ, খুবেই সুন্দৰ। এইযোৰ আহিছে খুব ধুনীয়া, অন্য এযোৰ 1300 টকা, 1300ত খুবেই ধুনীয়া ৰেডি টু ৱেৰ মেখেলা চাদৰ। বুকিং কৰিবলৈ একেবাৰে সহজ। স্ক্ৰীনশ্বট লৈ আমাৰ হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰিব। হোৱাটছআপ নম্বৰটো হৈছে 9435646653। এই নম্বৰত আপোনালোকে হোৱাটছআপ কৰি কাপোৰযোৰ বুকিং কৰিব পাৰিব, কোনো টেনশ্যন নাই। এইযোৰ খুবেই সুন্দৰ পদ্মিনী মেখেলা চাদৰ, মূল্য হৈছে মাত্ৰ 1300 টকা, 1300। হৈছে মেখেলাখন। ব্লাউজ পিচটো আছে চিম্পলকৈ। এইযোৰ খুব সুন্দৰ কাপোৰ। এইযোৰ কাপোৰ ল'ব পাৰিব 1500ত, 1500 টকাত ৰেডি টু ৱেৰ আছে। খুবেই সুন্দৰ এই কাপোৰযোৰ, গ্ৰীণ কালাৰত। খুব ধুনীয়াকৈ দহি বাতি থোৱা আছে আচলতে এই কাপোৰযোৰ। ব্লাউজ পিচ আছে খুব ধুনীয়াকৈ। এইযোৰ আহিছে খাদী স্ক্ৰীন প্ৰিণ্টেড মেখেলা চাদৰ। এইযোৰ 850 টকাত ল'ব পাৰিব, 850 ৰুপিজত। খাদী এইযোৰ খুব ধুনীয়া কাপোৰ আচলতে। এনেকুৱা ধৰণৰ কাপোৰ আৰু আছে আমাৰ তাত, যদি আপোনালোকৰ কেতিয়াবা ৰিকুৱাৰমেণ্ট থাকে আমাক নিশ্চয় ক'ব। খুব ধুনীয়া ফিনিচিঙৰ কাপোৰ, স্ক্ৰীন প্ৰিণ্টেড হয়। 850 টকা মাত্ৰ, 850 ৰুপিজত ল'ব পাৰিব এই কাপোৰযোৰ, 850 টকাত। কোনো ধৰণৰ এক্সট্ৰা শ্বিপিং চাৰ্জ নাই অসমৰ ভিতৰত। এখন হৈছে মেখেলাখন, যথেষ্ট সুন্দৰ। এইযোৰ অৱশ্যে ৰেডি টু ৱেৰ নাই, কাৰণ ইয়াত অকল মেখেলাখনহে চিলাব লাগিব। গতিকে মেখেলাখন আৰু ব্লাউজটো চিলাব লাগিব, গতিকে মেখেলাখন চিলাই থোৱা হোৱা নাই এই কাপোৰকেইযোৰৰ। এইযোৰৰ মূল্য হৈছে মাত্ৰ 850। এইযোৰ আহিছে হেণ্ড ব্লক প্ৰিণ্ট, কালাৰিঙৰ ওপৰত হেণ্ড ব্লক প্ৰিণ্ট। খুব ধুনীয়া লাগিছে এই কাপোৰকেইযোৰ। এইযোৰ ল'ব পাৰিব 1000 টকাত। এইযোৰ কিন্তু প্ৰপাৰ হেণ্ড ব্লক প্ৰিণ্ট হয়, অৰিজিনেল হেণ্ড ব্লক প্ৰিণ্টিং হয়। খুবেই ধুনীয়া এই কাপোৰযোৰ, খুবেই ভাল ৰেচপন্ড হৈছে এই কাপোৰকেইযোৰৰ, যিহেতু ডাইডৰ ওপৰত অৰিজিনেল হেণ্ড ব্লক প্ৰিণ্টেড হয় এই কাপোৰকেইযোৰ। ল'ব পাৰিব মাত্ৰ 1000ত, কোনো ধৰণৰ এক্সট্ৰা শ্বিপিং নাই। সম্পূৰ্ণ গুৱাহাটী চিটিৰ ভিতৰত কেছ অন ডেলিভাৰী ব্যৱস্থা আছে। সম্পূৰ্ণ অসমৰ ভিতৰত আমাৰ শ্বিপিংটো ফ্ৰী আছে, কোনো ধৰণৰ এক্সট্ৰা শ্বিপিং চাৰ্জ নাই অসমৰ ভিতৰত। অসমৰ বাহিৰত হ'লে এক্সট্ৰা শ্বিপিং চাৰ্জ লাগিব। এইটো হৈছে ব্লাউজ পিচটো, যথেষ্ট সুন্দৰ। এইযোৰ আহিছে খাদীৰ ওপৰত হেণ্ড ব্লক প্ৰিণ্টেড মেখেলা চাদৰ। এইখন হৈছে চাদৰখন। এইযোৰ আগৰযোৰ য়েল্ল' আছিলে, এইযোৰ অলপ ডাল য়েল্ল' টাইপৰ, খুব ধুনীয়া কিন্তু এই কালাৰটো অফিচ পাৰপাজৰ কাৰণে বৰ উপযোগ্য হ'ব। খুবেই ধুনীয়া এই কালাৰটো। ল'ব পাৰিব মাত্ৰ 1000ত ল'ব পাৰিব এই কাপোৰযোৰ। এইখন হৈছে মেখেলাখন, যথেষ্ট সুন্দৰ। এইযোৰ আহিছে খাদী বাটিক প্ৰিণ্টেড মেখেলা চাদৰ। বাটিক প্ৰিণ্ট বুলি কোৱা হয় ইয়াক। এইযোৰ খুব ধুনীয়া হয়।
খুবেই সুন্দৰ কাপোৰযোৰ ল'ব পাৰিব মাত্ৰ 1000ত এখন হৈছে মেখেলাখন যথেষ্ট সুন্দৰ ব্লাউজ পিচটো আছে খুবেই সুন্দৰকৈ এযোৰ আহিছে বাটিক প্ৰিন্টেড খুবেই সুন্দৰ মেখেলা চাদৰ এই কাপোৰযোৰ কালাৰটো আসলে খুব ধুনীয়া লাগিছে যথেষ্ট সুন্দৰ ৰিজনেবল ৰেঞ্জৰ কাপোৰবিলাকত আসলে আমি খুব ধুনীয়া ধুনীয়া আপোনালোকৰ কাৰণে কালেকচন লৈ আহি আছো আপোনালোকে আমাৰ কালেকচনবিলাক চাই কেনেকুৱা পাইছে নিশ্চয়কৈ কমেন্ট কৰিব কাৰণ আপোনালোকৰ কমেন্টৰ অপেক্ষাত থাকো আমি আৰু যদিহে আমাৰ ভিডিঅ'বিলাক চাই ভাল পাইছে অনুগ্ৰহ কৰি লাইকৰ বটনটো এবাৰ টিপি দিবলৈ নাপাহৰিব আৰু যিসকলে প্ৰথমবাৰ আমাৰ ইউটিউব চেনেলত আহিছে নিশ্চয়কৈ আমাৰ ইউটিউব চেনেলটো এবাৰ হলো সাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছো এটো হৈছে ব্লাউজ পিচটো খুবেই ধুনীয়া এযোৰ খুব ধুনীয়া মেখেলা চাদৰ এযোৰ বাটিক প্ৰিন্টেড এযোৰ খুব ধুনীয়া কালেকচন এযোৰ ল'ব পাৰিব আপোনালোকে বিশেষ ৰেহাই মূল্য মাত্ৰ 1000 আমি আসলতে এটো এটা এক ধৰণৰ ব্লগিং বুলিয়ে ক'ব লাগিব আমি ডেইলি কি কাপোৰ আপোনালোকক দেখাব পাৰো এই ধৰণে আপোনালোকক দেখাব চেষ্টা কৰি আছো ইয়াৰ ধৰক আমাৰ ব্লগিংই হয় আমাৰ জীৱনত আমি কাপোৰৰ কাম কৰা মানুহ যিহেতু কিন্তু বেলেগ ধৰণৰ বেলেগ ব্লগিং ষ্টাইল থাকে আমি কিন্তু কাপোৰ দেখাই আছো আপোনালোকক বিজনেসও কৰি আছো লগতে ব্লগিংও কৰি আছো কেনেকুৱা পাইছে নিশ্চয় কমেন্ট কৰিব এনেকুৱা ধুনীয়া কাপোৰবিলাক চাই আপোনালোকে এযোৰ আহিছে খুব ধুনীয়া মেখেলা চাদৰ এই কাপোৰযোৰ যে বিৰাট ধুনীয়া লাগিছে আসলে এই কাপোৰযোৰ অতিকে সুন্দৰ ইয়াৰ এবাৰ চাদৰখন মেলি ধৰাছোন আপুনি ইমানে ধুনীয়া কালাৰ কম্বিনেশন এইবিলাক কাপোৰ কিন্তু আমাৰ তাত বহুত এটা কালেকচন আছে বুলি আপোনাক ক'ব নোৱাৰো কাৰণ ইয়াৰো খুব লিমিটেড ষ্টক থাকে এই কাপোৰবিলাকৰো মেখেলাখন একফলিয়াকে খোলাছো মেখেলাখন বৰ ধুনীয়া মেখেলাখনৰ খুব হেভিকৈ কাম কৰা আছে এই কাপোৰযোৰ আসলে এটা কথা মই কৈ থাকো যে কেতিয়াবা মুগা লাগে কিন্তু মুগা নহয় টসৰ কিন্তু এই কাপোৰযোৰ দামী লাগে কিন্তু কম দামী মাত্ৰ 1000 মাত্ৰ 1000ত আপোনালোকে এই কাপোৰযোৰ ল'ব পাৰিব খুবেই ধুনীয়া পকেট ফ্ৰেন্ডলি মেখেলা চাদৰ টাফ ইউজ কৰিব পাৰিব আপোনালোকে অফিস পাৰপাজৰ কাৰণে খুব ভাল আমি ইভেন এখন স্কুলত আমি এই কাপোৰটোৱে যে মেখেলা চাদৰ হিচাপেও তেওঁলোকে লৈছিলে ইউনিফৰ্ম হিচাপে টিচাৰ্ছ সকলে গতিকে এইখিনি টিচাৰ্ছ সকলৰ কাৰণে খুব ভাল কাপোৰ এযোৰ খুব ধুনীয়া বাটিক প্ৰিন্টেড এযোৰ কন্ট্ৰাষ্টত আহিছে কাৰণ এই কাপোৰকিযোৰ হিমান এটা চকচকিয়া নহয় আসলতে খুব ধুনীয়া সিম্পল আৰু মাৰ্জিত টাইপ হয় এই কাপোৰযোৰ ল'ব পাৰিব খুব ধুনীয়া এযোৰ ল'ব পাৰিব মাত্ৰ 1000 ল'ব পাৰিব এই কাপোৰযোৰ সোনকালে বুকিং কৰিব স্ক্ৰিনশ্বট লৈ আমাৰ WhatsApp নম্বৰ এখন আছে মেখেলাখন খুবেই সুন্দৰ ব্লাউজ পিচটো আছে খুব ধুনীয়াকৈ এযোৰ আহিছে খুব ধুনীয়া কাঠা ষ্টিচ কৰা মেখেলা চাদৰ খাদীৰ ওপৰতে আহিছে এযোৰ ল'ব পাৰিব বিশেষ ৰেহাই মূল্য মাত্ৰ 1450 টকাত ল'ব পাৰিব এই কাপোৰযোৰ কোনো ধৰণৰ এক্সট্ৰা শিপিং চাৰ্জ নাই এই কাপোৰযোৰ দাগ এটা আছে এযোৰ সাইড কৰি দিয়া একো নহয় বাৰু দেখাই দিয়া কাপোৰযোৰ এনেকুৱা ধৰণৰ বেলেগ এযোৰ দি আছে এযোৰ সৰু দাগ এটা আছে আসলে কেতিয়াবা আমি দেখাই নাপাওঁ কাপোৰবিলাক অহাৰ পিছতো সাধাৰণতে সৰু দাগ আছে সন্মুখতে ওলাই পৰিছে আপোনালোকেও নিশ্চয় মন কৰিছে চাগৈ
তথাপিও দেখালোঁ যেতিয়া দেখাই দিলোঁ, কাৰণ আকৌ এডিটিং বা আকৌ তাক আপোনালোকক নেদেখুৱা বা কাটি নিদিওঁ। এইযোৰ খুব ধুনীয়া। এই কাপোৰযোৰ মেখেলাখন এইখন হয়। এইযোৰ ল'ব পাৰিব 1450 টকা। এইটো হৈছে ব্লাউজ পিচ। নেক্সট কাপোৰযোৰ চাদৰখন দেখাই দিয়ে জাষ্ট। ইয়াৰে অন্য এটা পিচ, কাৰণ এইটো পিছত এটা সৰু দাগ ওলালে ইয়াৰো মই পিচটো দেখাই দিছোঁ। এখন খুব ধুনীয়া মেখেলা চাদৰ। এইযোৰ ল'ব পাৰিব 1450 টকা। ইয়াৰ আৰু মেখেলাখন নেদেখাওঁ যিহেতু ছেমেই হয়। খুবেই সুন্দৰ এই কাপোৰযোৰ। এইযোৰ আহিছে 1500ত। খুব ধুনীয়া পদ্মিনী মেখেলা চাদৰ আমি দেখাইছিলোঁ আগৰ ভিডিঅ'ত। এইবাৰো এনেকুৱা ধৰণৰ কাপোৰ কেইযোৰমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, কাৰণ এইযোৰ যথেষ্ট ভাল লাগে। দহিটো বৰ ধুনীয়াকৈ কৰা আছে। এইযোৰ ল'ব পাৰিব 1500ত। খুবেই ধুনীয়া ইউনিক মেখেলা চাদৰ। অ'কে, তিনজন নালাগে হা। এইখন হৈছে মেখেলাখন, খুব সুন্দৰ। 1500ত ল'ব পাৰিব। এইটো আছে ব্লাউজ পিচটো। এইযোৰ খুব ধুনীয়া গুণা থকা কাম। এইযোৰ আপোনালোকে ল'ব পাৰিব 1600 টকাত। 1600ত ল'ব পাৰিব এই কাপোৰযোৰ। খুবেই ধুনীয়া হয়, পদ্মিনী সূতাৰ হয়, ৰেডি টু ৱেৰ আছে। খুব ধুনীয়াকৈ দহি কৰি থোৱা আছে এই কাপোৰযোৰ। ক'ব পাৰিব বিশেষ ৰেহাই মূল্যত। এইখন হৈছে মেখেলাখন। ব্লাউজ পিচটো আছে চিম্পুলকৈ, হ'ব কটি এটা আছে। এইযোৰ ল'ব পাৰিব মাত্ৰ 1600 টকাত। এইযোৰ খুব ধুনীয়া। এইযোৰ আহিছে মাত্ৰ 1500ত। 1500 টকাত ল'ব পাৰিব। ৰেডি টু ৱেৰ আছে। কোনো ধৰণৰ এক্সট্ৰা শ্বিপিং চাৰ্জ বা কোনো ধৰণৰ এক্সট্ৰা চাৰ্জ নাই অসমৰ ভিতৰত। এইযোৰ খুব ধুনীয়া কাপোৰ। এইযোৰ ল'ব পাৰিব মাত্ৰ 1500ত। ৰেডি টু ৱেৰ আছে। মাত্ৰ 1500 টকাত ল'ব পাৰিব। এইখন আছে মেখেলাখন, খুবেই ধুনীয়া। এইটো হৈছে ব্লাউজ পিচটো চিম্পুলকৈ আছে। এই দুযোৰ নালাগে, ওপৰ সেইযোৰ দেখুৱা। এইযোৰ খুব ধুনীয়া কাপোৰ। এইযোৰ আহিছে মাত্ৰ 1600 টকাত। 1600 টকাত ল'ব পাৰিব এই কাপোৰযোৰ। বেবী পিংক কালাৰত আহিছে, স্লাব কটনৰ। খুবেই ধুনীয়া এই কাপোৰযোৰ। এইখন হৈছে মেখেলাখন, খুবেই সুন্দৰ এই কাপোৰযোৰ। ব্লাউজ পিচটো আছে চিম্পলকৈ। এইযোৰ আহিছে পিংকৰ ওপৰত ঘিচা কামৰ, খুব ধুনীয়া। এইযোৰ ল'ব পাৰিব 1700 টকাত। 1700ত আপোনালোকে ল'ব পাৰিব এই কাপোৰযোৰ। এইযোৰ ৰেডি টু ৱেৰ আছে। আজিৰ ভিডিঅ'ত আমি যথেষ্টখিনি কাপোৰ দেখালোঁ। আপোনালোকে কেনেকুৱা পালে কমেণ্টৰ যোগেদি নিশ্চয়কৈ জনাব, কাৰণ আমি আপোনালোকৰ কমেণ্টৰ অপেক্ষাত থাকোঁ। আপোনালোকৰ কমেণ্টবিলাক পঢ়ি আমি খুব ভাল পাওঁ। ভাল লাগিছেনে, বেয়া লাগিছেনে, বা আগলৈ কেনেকুৱা ধৰণৰ কাপোৰ চাব বিচাৰে, নিশ্চয়কৈ কমেণ্ট কৰিব। এইখন হৈছে মেখেলাখন, খুবেই সুন্দৰ। ইযোৰতকৈ সিযোৰ ধুনীয়া মেখেলা চাদৰ আমি দেখাই আছোঁ বৰ্তমান। আৰু যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ আপোনালোকক অনুৰোধ জনালোঁ। আৰু এযোৰ খুব ধুনীয়া, আটাইতকৈ শেষত এযোৰ ব্লেক কালাৰ, খুব মৰম লগা মেখেলা চাদৰ। ল'ব পাৰিব মাত্ৰ 1500ত। সোনকালে বুকিং কৰিব, লিমিটেড ষ্টক আছে আমাৰ ওচৰত।
হৈছে মেখেলাখন আৰু আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পাইছে অনুগ্ৰহ কৰি লাইক যদি ভাল পাইছে অনুগ্ৰহ কৰি লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীৰ লগত যোনে এনেকুৱা ধৰণৰ মেখেলা চাদৰ আৰু চাই ভাল পায় আৰু যিসকলে চাই আছে অনুগ্ৰহ কৰি আমি অনুৰোধ জনাম পাৰিলে এটা কমেণ্ট লিখি দিব আমি আপোনালোকৰ কমেণ্টেৰে উৎসাহ পাওঁ আজি ইমানখিনি কাপোৰে দেখালোঁ আপোনালোকে চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰিব আজিলৈ আহিছোঁ গুড নাইট শুভৰাত্ৰি ধন্যবাদ থেংক ইউ